নিশা 9 বজাত কি কৰে আপুনি? ভাত খাই শুই দিয়ে কি কৰে আপুনি নিশা 9 বাজিলে? চিনেমা চাই, গান শুনে, প্ৰেমাস্পদৰ সৈতে কথা পাতে নে জীৱন সংগীৰ সৈতে চিৰিয়েল চায়? জোনাকৰ মেগা চিৰিয়েল, অভিমানী অনুৰাগ, আছুতীয়া সপোন, গগৈনগৰ নে লাহৰী? চাব চিৰিয়েল চাবই, চিৰিয়েল চাই কন্দাটো আপোনাৰ জন্মগত অধিকাৰ। হাঁহে কান্দে দুখ কৰে আপোনাৰ কথা, আমিনো ক'বলৈ কোন কোটা? চিৰিয়াছলি কওক, নিশা 9 বাজিলে কি কৰে আপুনি? ফটিকা পান কৰে নেকি? আমাৰ ডিক্সনাৰীত ফটিকা নিষিদ্ধ নহয়। কোনবিধ ফটিকাৰ ব্ৰেণ্ড প্ৰিয় আপোনাৰ? ৱাইন, হুইস্কি, ব্ৰেণ্ডি, ৰাম, ভটকা নে বিয়েৰ? ৰাছিয়ান ভটকাৰ কিমানটা পেক খালে আপুনি সমালোচনা কৰিব পাৰে ভ্লাদিমিৰ পুটিনক? ইউক্ৰেইনৰ জেলেনস্কিৰ প্ৰতি কেইটা পেগত ভালপোৱা বাঢ়ি যায় আপোনাৰ? স্কটছৰ কেইটা পেক খায় আপুনি ছানী লিঅ'নীৰ ছবি চাই? কোনোবাই মদাহী বুলি ক'লে খং উঠে নেকি আপোনাৰ? মদাহী, সুৰাপায়ী, এলকহলিক, দুইত চাল্লা, কিমান যে বদনাম। বেয়া কাম কৰে মানুহে, বদনামী হয় সুৰা। বাদ দিয়ক আৰু যদি আপুনি মদ নাখায় কোনো কথা নাই। কবিতা ভাল পায় নেকি? চেলি, কিটছ, বাইৰন, কলেৰিজ? মেক্সিকান কবি অক্টেভিঅ' পাজৰ কথা শুনিছে নেকি? অথবা স্পেনিছ কবি লোৰকাৰ লাভ ট্ৰেজেডি? সঁচা কথা ক'ব আজি, নিশা 9 বজাত কি কৰে আপুনি? সঁচাকৈ কওক, আই এম চিৰিয়াছ। বুঢ়া হৈ গ'ল নেকি আপুনি? বহুদিন নুখুৰোৱা আপোনাৰ দাঢ়ি, অবিনষ্ট চুলি, সৰু ল'ৰা ছোৱালী মাতে নেকি খুৰা? অ' ন' আংকল হৈ গ'ল নেকি আপুনি? আৰু কি বুলি মাতিব পাৰি আপোনাক? এতিয়াও কোনোবাই বেবী বুলি মাতেনে? আকুলতাৰে কাৰোবাৰ কান্ধত উচুপি উঠিব খোজে নেকি? খোজে, নোৱাৰে। আপুনি বৰ লাজুক মানুহ দেই। মনে মনে ভাবি থাকে কথাবোৰ, প্ৰেম কৰাৰ হাবিয়াস দুনিৰ্বাৰ, আৰু দীঘলী পুখুৰীৰ ৰেষ্টুৰেণ্টত চাওমিনৰ জুতি লোৱাৰ, মহিটো, চিকেন লেগ পিচ, আইচক্ৰীম খাব নোৱাৰে, খাবও নোৱাৰে, ক'বও নোৱাৰে। দম নাই, দম, জেগাত কৈ দিব পৰা দম। আন্ধাৰ কোঠাত অকলশৰীয়া হৈ কি ভাৱনাত বুৰ গৈ থাকে? কেতিয়াবা চিৎকাৰ কৰি পাইছে? চিৎকাৰ, যন্ত্ৰণা বুজি পায়। অশান্ত ইলেক্ট্ৰন, হেপী হৰমন, ডপেমিন, কাক সুধিছোঁ কোনে ক'ব? ধেই, মগজুৰ কোষবোৰ শুকাই গ'ল নেকি? কথাবোৰ পাহৰিবলৈ লৈছে নেকি? এই চব সকলো মিছা মাথো মিছা। জাতি প্ৰেমতকৈও জাতিবাদ এতিয়াও বেছি য'ত, তাত কিহৰ ভাল পোৱা? কিহৰ জাতি, কিহৰ দেশ, সকলোতে বেলেগ বেলেগ বেগ। ধেইত তেৰি মা কি আখ। প্লিজ ডণ্ট মাইণ্ড, প্লিজ ফৰগিভ মি ফৰ মাই লেংগুৱেজ, প্লিজ ফৰগিভ মি। ব্ৰায়ান এডামছৰ গীতটো শুনি কান্দিছিল নেকি হোষ্টেলত? ইট ষ্টিল ফিলছ লাইক আৱাৰ ফাৰ্ষ্ট নাইট টুগেডাৰ। মনত পৰিছে? চকু যে উখহি গৈছিল কেমেষ্ট্ৰিৰ পৰীক্ষাৰ আগদিনা। প্লিজ ফৰগিভ মি, আই কাণ্ট ষ্টপ লাভিং ইউ। কোলাহলবোৰ বাজি উঠে কাণত, হোষ্টেলৰ চিঞৰ, মইনা, হালধীয়া মইনা। RCC2ত কোন হেই বেহুদা? সপোনৰ আৱেগ, ধেই বাদ দিয়া। বেয়া পালে কি হ'ব? এতিয়া ভাল পোৱা, বেয়া পোৱাই বাকী, আৰু গোপন কি? ফেচবুকৰ আশীৰ্বাদত সকলোখিনিয়েতো ৰাজহুৱা। খবৰ লয়নে সিহঁতবোৰে? গগনফলা টিভিৰ চিঞৰ, ব্ৰেকিং নিউজ। আজিৰ ব্ৰেকিং নিউজ কি? ক'ত পাব খবৰ? ক'ত জানো পায় খবৰৰ আঁৰৰ খবৰ? সকলো মিছা। টিভি, পেপাৰ, পৰ্টেল, কিমান যে আহিলা, কোনটো সঁচা কোনটো মিছা কোনে জানে? কোন কাৰ জেপত সোমাই? চব জেপ লুৰুকা চাল্লা। মনটো লৈ যাব খোজে হাইজেক কৰি। এ হাই ভল্টেজ ড্ৰামা। বাদ দিয়ক, ভোট দিব লাগিব, আকৌ আহিব ভোট। ভোটৰ মাজত নাথাকিব ভোগ, কাক ক'ত দিব প্ৰাৰ্থিত্ব। গৰম খবৰ, টপত খবৰৰ খৰিদ্দাৰ ওলাব। ইলেকশ্যন এনালাইচিছ, ভোটাৰৰ মুড চুইং হৈ গৈ থাকে নেকি? কোন জিকিব, কোন হাৰিব, কি জানিব খোজে আপুনি? কি লাগে আপোনাক? এইবাৰ একদম চিৰিয়াছলি সুধিছোঁ, আই এম ৰিয়েলি ভেৰি চিৰিয়াছ। নিশা 9 বজাত কি কৰে আপুনি? ফ্ৰী থাকেনে আপুনি? আৰু নিশা 10 বজাৰ পিছত কি কৰে কোনো দৰকাৰ নাই। যি মন যায় তাকেই কৰিব পাৰে। নিশা 9 বজাত অতি জৰুৰী। নিশা 10 বজাত শেষ হয় অতনু ভূঞাৰ 24 ঘণ্টা। বাণিজ্যিক বিৰতিৰ পিছত 24 ঘণ্টাৰ উক্তি, কিন্তু তাৰ আগতে 60 ছেকেণ্ডত ৰাজ্যখনৰ কেইটামান গুৰুত্বপূৰ্ণ ধংকৈ বাজি উঠে যে মন্তাজ, তপতে গৰম পৰিৱেশন।
ভূঞাৰ কাহ উঠিব পাৰে খুব খুবকৈ টিভি চাই ভদকাৰ নিচা কৰি আপুনি ৰাছিয়াকো গালি দিব পাৰে বেয়া নাপায় পুতিনে চীনৰ অভিসন্ধি পাকিস্তানৰ কঁপনি শ্ৰীলংকাৰ দুৰ্ভিক্ষ পেলেষ্টাইনৰ দূতাবাস কাবুল কাৰ দখলত কাবুল কিয় এৰিলে আমেৰিকান সেনাই তালিবান ধেইত তেহৰিকি তালিবান IS জামাতুল মুজাহিদিন জেহাদী কি বুজে আপুনি জেহাদী কোন জেহাদী সৰলকৈ বুজিব বাতৰিত ভাষাৰ লালিত্য কিডাল কৰিব ৰৈ আছে 24 ঘণ্টা অতনু ভূঞা বাতৰি নহয় বতৰা নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 এই অনুষ্ঠান 24 ঘণ্টা এনে এটা অনুষ্ঠান যিটো অনুষ্ঠানত 24 ঘণ্টাৰ গুৰুত্বপূৰ্ণ হাৰে আছে ভূঞা নিশা 9 বজাত কৈ দিব পাৰে আপোনাক একজিত পোলতকৈও আগত অপিনিয়ন পোল এ মাষ্টাৰ অফ অল পোলছ য়েছ আই এম ডেম চিৰিয়াছ ৰিম'টটো লৈ ল'ব হাতত চিৰিয়েল ৰিপিট টেলিকাষ্ট চাব পাৰে কিন্তু 24 ঘণ্টা DY365ত নিশা 9টাৰ পৰা 10টা মাইণ্ড ইট আই এম নট অতনু ভূঞা চতুৰ্থ স্তম্ভতে থাকিম মই নিশা 8 বজাৰ পৰা চতুৰ্থ স্তম্ভ দ্য লাইফ চেঞ্জিং শ্ব'